Welcome to my YouTube channel Dipali Deka Cook. মই আজি আপোনালোকক বেলেগ ধৰণৰ সবজি এটা বনাই পিনে দেখাব লৈছো। এটো বেঙেনা লৈছো, কচু কেইটামান কাটি লৈছো, আলু আৰু বিলাহী এটা লৈ লৈছো। এতিয়া মই কটা পিয়াজ কেৰাহীত দি লৈছো। নহৰু আদা জিৰা গুৰি অলপ আৰু ৰেড চিলি অলপ দি দিছো। 15 সেকেন্ড মান ভজাৰ পাছতে মই এতিয়া এইখিনি দি দিছো। বইল কৰি থৈ দিয়া ফুলকবি অলপমান আছিল, সেইখিনিকে মই দি দিছো। অকণমান সময় লৰাই মই এতিয়া ইয়াত পানী দি দিম। পানী দি মই এতিয়া অকণমান সময় লৰাই ঢাকন মাৰি থম। চবজিখিনি এতিয়া উতলিছে। এতিয়া মই গৰম মছলা অলপ দি দিম আৰু বগালে নমাই দিবও পাৰিম। সবজিখিনি এতিয়া মই নমালো, চৰিয়া এটাতে ঢালি দিছো। এয়া দেখিছে নে কি ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ বেঙেনা, কচু, ফুলকবি আৰু বিলাহী দি পিনে বনাই খাবচোন, নিশ্চয় ভাল পাব। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো। থেংক ইউ, ধন্যবাদ। জয় অসম।